হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে ৱেলকাম টু মাই চেনেল। আপোনালোকক মই মোৰ আজি অন্য এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। এয়া ইমান ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ মই, মা আৰু হাজবেণ্ড আৰু মোৰ বাইদেউৰ ছোৱালী দুজনী আহিছিলে। আমি গোটেইকেইজনে ফুৰিবলৈ যাবলৈ আহিছোঁ আৰু আপোনালোকে চাই থাকক আমিনো ক'তনো ফুৰিবলৈ আহিছোঁ সেয়া আপোনালোকক আমি দেখাই থাকিম। আৰু চাওকচোন, চহৰৰ যান্ত্ৰিকতা এৰি আহি ইমান ধুনীয়া গছ গছনি। আমাৰ তেজপুৰততো ইমান গছ গছনিয়ে নাই। তেজপুৰৰ পৰা অলপ আঁতৰত আহিলেহে এনেকুৱা গছ গছনি দেখিবলৈ পোৱা যায়। আৰু এয়া দেখি মোৰ মনটো সঁচাকৈ বহুত বেছি ভাল লাগি গ'ল। মই এনেকুৱা ধৰণৰ পাহাৰ পৰ্বত গছ গছনি নদী এই ঠাইবোৰ বহুতেই বেছি মোৰ ভাল লাগে। আৰু আপোনালোকৰ তেনেকুৱা পৰিৱেশবোৰ ভাল লাগেনে নাই জনাবচোন মোক। কিমান মজা লাগিছে। আজি আমি গৈছিলোঁ আচলতে ভালুকপুং আৰু নামেৰি। এনেই মনটো ভাল লাগিবৰ কাৰণে ওলাই গৈছিলোঁ। আৰু তাৰপিছতে আমি বালিপাৰা পাৰ হৈ মানে নামেৰি আৰু ভালুকপুং সেইফালৰ পৰা আহোঁতে বালিপাৰা পাৰ হৈ এখন ভাল ৰেষ্টুৰেণ্ট যোনখনৰ নাম হৈছে ফুড ইন, তাতে আমি খানা খাবৰ কাৰণে সোমালোঁ। এয়া আপোনালোকক মই অলপমান মেনুখন দেখাই দিছোঁ। আৰু তাৰে কৰ্মচাৰীবোৰ ইমানেই বহুত বেছি ভাল হয়, ভাল লাগিলে। আৰু আমি এতিয়া খানা অৰ্ডাৰ দিলোঁ আৰু ভাবিলোঁ আপোনালোকক তাৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখাওঁচোন। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকক আকৌ নতুন ব্লগৰ সৈতে লগ পাম।